আমি আৰম্ভণি কৰোঁ এতিয়া। প্ৰথমতে আমি সকলোৱে চাহ চিনাকি হৈ লওঁ। মই নিজৰ ইন্ট্ৰডাকশ্যনটো দি দিওঁ। মোৰ নাম কৌশিক চহৰীয়া। আপোনালোকে বৰ্তমান BS এগ্ৰ এণ্ড লাইফষ্টক ফাৰ্মত আছে। আমি ফাৰ্মিং কৰি থকা আজি কেইবাবছৰো হ'ল, মোটামুটি 20 বছৰৰ বেছি হ'ল। এই ফাৰ্মিং কৰি থকা টাইমত আমি প্ৰথমতে ডেইৰীৰ লগত, তাৰপিছত পিগাৰী ছেক্টৰত, তাৰপিছত ৰিচেণ্টলি আজি 5-6 বছৰৰ পৰা আমি গোটাৰীত কাম কৰি আছোঁ। আৰু মই পাৰ্চনেলি 3 বছৰৰ পৰা ভালদৰে মানে ফুল টাইম এই বিজনেছটোত বা এই কামটোত সোমাইছোঁ, যে আমাৰ অসমত বহুত কাম কৰিব লগা বাকী আছে। আৰু আগৰ মানসিকতাটোৰ পৰা ওলাই আহি আমি এতিয়া যে এইটোৰ পৰা যে এটা লাইভলিহুড বা এটা ইনকাম কৰি এখন ঘৰ চলাৰ যিটো আমি ভাবোঁ, সেইটো কৰিব পৰালৈকে যদি আমি যাব বিচাৰোঁ, আমি ভালদৰে লাগিব লাগিব এই ফিল্ডটোত। এতিয়ালৈকে অসমত সেই মানসিকতাটো আপোনালোকেও জানে যে ইমান দূৰ অহা নাই। একো কৰিব নাথাকিলেহে আমি এইটো ফিল্ডত আহিব বিচাৰোঁ, বা বেলেগেও শুনিলে সেনেকৈ চায়। কিন্তু আমি যদি নিজৰ মনত বিজনেছটোক বিজনেছ হিচাপে চাওঁ, আৰু যিকোনো বিজনেছ যেনেকৈ ভালদৰে কৰিব লাগে, টাইম দিব লাগে, আৰু তাৰ পৰা তেতিয়াহে ৰিটাৰ্ণছ আহে, সেই মানসিকতাটো যদি কৰিলে আমি আগবাঢ়িব পাৰিম। চ' আজি আমি প্ৰেক্টিকেল ছেশ্যনত বহুত কথা পাতিম, থিয়ৰী অলপমান মই কিছু কথা পাতিম, যিখিনি একদম মানে লাগিবই আপোনালোকে আৰম্ভণি কৰোঁতে। আৰু তাৰ আগতে মই আপোনালোকৰ নিজৰ নিজৰ নামবোৰ আৰু ক'ৰ পৰা আহিছে এইটো জানিব বিচাৰিছোঁ। আৰু লগতে ঘৰত মানে এতিয়ালৈকে বা কি ভাবি পেলাই আপোনালোকে ভাবিছে এইটো ফিল্ডত কাম কৰিম বুলি, সেইটো বিষয়ে এটা বা দুটা লাইন মই আপোনালোকৰ পৰা বিচাৰিছোঁ। নমস্কাৰ, my name is Michael Diamond and I'm from Dimashq district, and I've been looking for go from as a business for a long time growth. So I'm interested in doing so. Thank you. নমস্কাৰ, মোৰ নাম বিকাশ কলিতা। মোৰ ঘৰ ৰঙিয়াত, কামৰূপ ডিষ্ট্ৰিক্ট। মোৰ তেনেকুৱা অভিজ্ঞতা নাই কোনো ডেইৰী ফাৰ্ম বা গোট ফাৰ্মৰ, কিন্তু ওচৰে পাজৰে মই দেখা পাইছোঁ আমাৰ খুৰীহঁতে পুহি আছে এনেই ঘৰতে। ছাগলীত দেখা পাইছোঁ ইমান তেনেকুৱা বেমাৰ আজাৰ নাই, আৰু মানে বেছি যত্ন ল'বও দৰকাৰ নাই। মই যিখিনি দেখা পাইছোঁ কম জেগাত হৈ যায়, আৰু চাফা চিকুণ কৰাটো ইমান আপত্তি নাথাকে। তাৰমানে সেই হিচাপে ভাবিলোঁ ষ্টাৰ্ট কৰোঁ বুলি। যিহেতু ঘৰত আছোঁ এতিয়া, ঘৰৰ বাহিৰত যাবলৈও মানে মনো নাই, এতিয়া বাহিৰত গৈ লাভো নাই। ঘৰত থাকি ওচৰত থাকি কিবা এটা কৰিব পাৰিলে ভাল, সেই হিচাপে ট্ৰেইনিংটো ল'ব আৰু। নমস্কাৰ, মোৰ নাম ৰিংকু ৰেগন। মোৰ ঘৰ যোৰহাট তিতাবৰ। মই আপোনাৰ প্ৰথমে গাহৰি পুহিছিলোঁ, এনে বিজনেছৰ লাইনত নহয়, আপোনাৰ এনে জাষ্ট এটা এনেই পুহিছিলোঁ গাহৰি। তাৰপৰা আপোনাৰ প্ৰথমে পুহিলোঁ আপোনাৰ লোকেল পুহিছিলোঁ। লোকেল পুহি আপোনাৰ প্ৰথম বিকোতে আপোনাৰ 22,000 বিকিছোঁ, এইটো মনত আছে আপোনাৰ। তাৰপৰা তেনেকৈ অলপ বেছিকৈ পুহিবলৈ ধৰিলোঁ। বেছিকৈ পুহি আপোনাৰ এইটো হয় এছটো আপোনাৰ এইটো লাগি গ'ল। তাৰপৰা মোৰ টোটেল আপোনাৰ গাহৰি আছিলে 18টা আপোনাৰ প্ৰায় 3জনী আপোনাৰ মানে গৰ্ভৱতী আছিলে, চব গুচি গ'ল। তাৰপৰা আপোনাৰ এতিয়া এই গড ফাৰ্মিঙতে সোমাম বুলি ভাবিছোঁ। আৰু আমি নেক্সট মৰ্ণিং আকৌ চাম যে গৰুজনী কেনেকুৱা অৱস্থাত আছে, মানে আকৌ 6 AM চাম আমি, মানে এইটোৰ পৰা এইটোলৈকে 24 আৱাৰ্ছ হ'ব, 24 ঘণ্টা হ'ব। ফাৰ্ষ্ট এয়াই কৰা গ'ল, গুচি গ'ল। আমি এয়াই কৰা কৰিলোঁ, ৰাতি গৰু থাকিল। নেক্সট মৰ্ণিং আমি আকৌ চাম যে গৰুজনী ভিতৰত আছে নে নাই, এইবোৰ চিমটম আছে নেকি, ডিচাৰ্জ আছে নেকি, উৎপাত কৰি আছে নেকি, দানা ভালকৈ খাব বিচৰা নাই নেকি, চিঞৰি আছে নেকি, এনেই অলপ দিনটো চিঞৰি থাকিব। কিছুমান গৰু বেছি চিঞৰে, কিছুমান গৰু চাইলেণ্ট। এটা বস্তু আছে চাইলেণ্ট দিন, এইটো আকৌ বৰ দিগদাৰ। চাইলেণ্ট যিটো আমাক আকৌ এটা বস্তু দৰকাৰ হয়, সেইটো হৈছে এই বস্তুটো যিটো মই কৈছিলোঁ মনিটাৰিং। মনিটাৰিংটো এইকাৰণে কৰিব পাৰোঁ। আমি সদায় অফিচত যোৱাৰ নিচিনাকৈ গোহালিটোত সোমাব লাগিব, গোহালিটো বা ছাগলী চাংঘৰটো আমি সোমাব লাগিব, নহ'লে আমি এইবোৰ বস্তু গমেই নাপাওঁ। নিচিনা হৈ থাকে নহয়, হৈ থাকিলে তাৰমানে তাতে বেমাৰ আজাৰ বেছিকৈ এনেকুৱা হ'ব লাগিব। এনে ৰাউণ্ড বলৰ নিচিনা হ'লে বেছি হয়, বল এটা যে আছে
আমরা যেনেকুৱা চৰিয়া তেনেকুৱা হ'লে ভাল ছাগলী জমুনাবাৰী বিটেল চিৰহিম ব্লেক বেংগল আছাম হিলবুট সকলোৱা জাতৰ ছাগলী ব্লেক বেংগলটো ক'লা আৰু আছাম হিলবুটটো বগা আৰু ক'লা ষ্টাইল থকা তাৰ বাদে যিবিলাক আছে সেইবিলাক আমি নাম প্ৰস্তুত কৰিব তাৰ কোনো নামৰ কাৰণে এতিয়ালৈকে পোৱা যদি আপুনি গৰুৰ ফাৰ্ম এখন কৰিব খোজে গৰুটো কিনিব যাওঁতে একদম প্ৰথম চাব লগা বস্তুটো হ'ল তাৰ ছালখন ছাল ইয়াৰ ভিতৰত লিখা আছে ছালখন মিহি হ'ব লাগে স্কিন মাষ্ট বি ভেৰি থিন ইয়াতে এটা লাভ আছে কি জানেনে গৰুবিলাক খাবৰ সময়তে ইয়াতে বাকীখিনি সময়ত পথাৰ নিজৰ মাটি আছে বাকী গুচি যাব অকল দানা খাবৰ কাৰণে এটা আহিব নহ'লে এই যে চাৰিখন আছে চাৰিখন অলপ বঢ়াই দিয়া আছে নহয় বৰষুণ বেছিকৈ ৰ'দ দিলে গৰুবিলাক আহি থাকে এইবিলাকৰ ভৱিষ্যতৰ সপোন লৈ আপোনালোকে এনেকৈ কাম কৰিব